40 লাখ মহিলাই পাব বিনামূলীয়াকৈ মোবাইল কথা দি কথা ৰাখিলে কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে মুৰব্বী মহিলাক দিয়া হ'ব মোবাইল প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছে আজি 40 লাখ মহিলাক বিনামূলীয়াকৈ প্ৰদান কৰিব মোবাইল ফোন নিৰ্বাচনৰ পূৰ্ব মহিলাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ঘৰৰ মহিলা মুৰব্বীক দিয়া হ'ব ইন্দিৰা গান্ধী স্মাৰ্টফোন আঁচনিৰ আধাৰত দিয়া হ'ব বিনামূলীয়াকৈ 40 লাখ মোবাইল আধাৰ কাৰ্ড থকা সকলো মহিলাই পাব এই সুবিধা ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ হ'ল এটাৰ পিছত এটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰা দেখা পোৱা গৈছে কংগ্ৰেছ চৰকাৰখনে কৰ্ণাটকৰ পাছত ৰাজস্থানতো প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে কৰ্ণাটকত তেনেদৰে মহিলাসকলক বাছ ভাড়া বিনামূলীয়া লগতে ৰেচন বিজুলী বিনামূলীয়াকৈ যোগান ধৰিছিল এতিয়া ৰাজস্থানতো 40 লাখ মহিলাক মোবাইল ফোন দিয়াৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পূৰ্বে দিছিল সেয়া এতিয়া পূৰণ কৰিলে